নমস্কাৰ। কবিতাৰ শিৰোনাম মাথাউৰি। বানে উচন কৰা জকাই চুকীয়া গাঁওখনিৰ অৱশিষ্ট এচুকত বহি বাট চাইছো কেতিয়া আহে ৰিলিফৰ এমুঠি চাউল দাইল এটুপি খোৱা পানী। বাট চাইছো চৰকাৰী বিষয়াৰ কি জানিবা পৰে চকু। গৰু ছাগলী কুকুৰ গাহৰি একেলগে থাকো আমি চৰকাৰী মাথাউৰিত। আমি স্বাধীন দেশৰ স্বাধীন নাগৰিক। খহিছে চপৰা চপৰে কৃষকৰ সোণৰ পথাৰ দৰা। চিৎকাৰ শুনিছো আপোনজনৰ। যিজোপা গছৰ তলত বহি তপস্বীবোধ প্ৰাপ্তি কৰিছিল বুদ্ধৰ, তাতেই আজি ছিটিকিছে নিৰীহৰ নিৰ্বাক তেজ। যিজোপা গছৰ ডালত বহি কুলিটিয়ে যচিছিল স্বাধীনতাৰ গীত, তাতেই আজি মৰিছে কৃষকৰ নিথৰ শৰীৰ। যিডৰা পথাৰত কৃষকে বুটলিছিল সোণৰ চানেকি, আজি তাতেই মৰুভূমিৰ বালি আৰু গজিছে কেকটাছ। এতিয়া মাথাউৰিয়ে আমাৰ শেষ বাসস্থান। ধন্যবাদ।